হেল্ল' ফ্ৰেণ্ড, কি খবৰ? মই অন্যতা ভিলকসকলকে স্বাগত জনাইছোঁ আৰু ভোগালী বিহুৰ সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভোগালী বিহু বুলি ময়ো ঘৰত আহিলোঁ। তো ঘৰত আহি ফালে মনত পৰিল বগৰী খাবলৈ মন গৈছিল। তো বগৰী পোৱা নাছিলোঁ। তো এইফালে চাওক, আমাৰ গাঁৱত এইফালে পিছফালে আছে, মানে গাঁৱৰ পিছফালে এখন নদী আছে সৰু, আৰু নদীখনৰ কাষে কাষে পূৰা বগৰী গছ আছে আৰু বগৰী খাওঁগৈ। তো আপোনালোকে এইফালে পায়নে জনাব ন? তো চাই থাকক আমাৰ এই গাঁৱলীয়া পৰিৱেশ আৰু বগৰী গছ থকা বতৰ, আৰু এইফালে চাওক বগৰী গছ, এইফালে চাওক বগৰী পুৰা লাগি আছে। গাঁৱত থাকিলে সেইবোৰ সুবিধা হয়। তো আপোনালোকৰ ফালে পায়নে জনাব। আৰু আছে দেখোন, বহুত আছে বগৰী গছ আমাৰ ইয়াত। আৰু এতিয়া এজবাত অলপ বগৰী ল'লোঁ। মোৰ এইফালে পকেটত পূৰা ফুল, এইফালে চাব পাৰে কিমান ধুনীয়া, পূৰা আপেলৰ নিচিনা। আৰু মই লগত নিমখ জলকীয়া লৈছোঁ আৰু বগৰী বা আৰু টেষ্ট কৰি চাওঁ আৰু বেলেগ বেলেগ গছত নে এইপিনে চাওকচোন। এইবোৰ ঠাইত আগত অকলে অকলে গৰু চৰাওঁ আমি। পূৰা ধুনীয়া হয় পৰিৱেশ আমাৰ ইয়াত। সৰুৰ পৰা আমি পাহাৰটো আছে পিছফালে আমাৰ। কেনেকুৱা লাগিছে ঠাইডোখৰ জনাব, আৰু আপোনালোকৰ সেইটো চাইডেও কেনেকুৱা হয় জেগাটো, তো জনাব। আমাৰ ফুৰিব আহিব পাৰিব ধুনীয়াকৈ পাহাৰত, এইফালে পাহাৰ চাব পাৰিব। বগৰী এইফালে চাওকচোন, সিজোৱা বগৰী পূৰা বগৰী লেণ্ড। চাই থকা আৰু বগৰী। আৰু মই এইপিনে নিমখ আৰু জলকীয়া পূৰা লৈ আহিছোঁ লগত। গাৰ্লফ্ৰেণ্ড থকাহেঁতেন লগত আহিল হয় চাগে। এতিয়া অকলে অকলে বগৰী খাবলগীয়া হৈছে আৰু অকলে অকলে ভিডিঅ' কৰিবলগীয়া হৈছে। লগৰ নাই, গাঁৱত লগ এটা নাইকিয়া হৈ থাকিল। এনেকুৱা অৱস্থা হৈ গ'ল। চবেই ডাঙৰ হ'ল, সময় সলনি হ'ল, চবেই কামত যায়। আৰু এইপিনে চাওক এতিয়া বগৰী, চাওক বগৰী কিমান লমা লমা লাগি আছে। চাওক কিমান লমা লমা লাগি আছে। ভালকৈ পকা নাই, এইবোৰ পকিব। চাওক কিমান লাগে, একেবাৰে মাটিৰ পৰা চাওক, ইয়াৰ পৰা চাওক কিমান তলৰ পৰা একেবাৰে বগৰী গছে পূৰা ভৰি আছে, যেন ভাঙি দিব বগৰী গছ। ইমান বগৰী লাগি আছে। এইফালে চাওক বগৰী বৰ্তমান কেঁচা হৈ আছে, তো পকিব লাহেকৈ। এনেকুৱাকৈ বগৰী লগা দেখিছেনে জনাব। আপোনালোকৰ সেইটো চাইডে পায়নে নাপায়। আমাৰ ইয়াত পূৰা বগৰী গছ পায়। চাব পাৰে কি ধুনীয়া আপেলৰ নিচিনা, পূৰা আপেলৰ নিচিনা লাগিছে। তো ইয়াৰ পৰা অলপ লৈ লওঁ। এইপিনে চাওক বগৰী, তাতো বগৰী, আৰু এইজোপা দেখুৱাইছোঁ, এইজোপাত কিমান ধুনীয়াকৈ লাগি আছে চাই থাকক। এইপিনে পূৰা জেওৰা ভেটি দিছে, কিন্তু মই সেইফালে পাৰ আহিবলগীয়া হৈছে। আগতে বহুত জেওৰা নাছিল, চব মুকলি আছিল। আমি ইয়াতে আগতে গৰু চৰাইছিলোঁ, গৰু এৰাল দিওঁ। আৰু এতিয়া চবফালে বাউণ্ডেৰী মাৰি দিছে মানুহবোৰ। এইফালে চাওক পূৰা বগৰী, চাওক কিমান লাগি আছে। অলপ আঁতৰৰ পৰা দেখুৱাইছোঁ, ওপৰলৈকে চাওক পূৰা বগৰী। আপেলৰ দৰে পূৰা ৰঙা ৰঙা হৈ আছে। চাওক পূৰা তলৰ পৰা দেখুৱাম হা, ইয়াতো সেই একেই, তলৰ পৰা পূৰা ওপৰলৈকে বগৰী লাগি আছে। মোৰ মুখতো বগৰী সোমাই আছে বাৰু, সেইটো কাৰণে বাটটো অলপ বেলেগ হৈছে চাগে। হয় চাওক, এইজোপাৰ পৰা টেষ্টি কৰি চাওঁ কেনেকুৱা হয়। আগৰ যোৱাবাৰ খাই আছোঁ, মুখত হাতত আছেই। তো এইকেইটা জোপাত ভাল ইয়াত পকিছে, ইয়াৰ পৰা খাম, টেষ্টি কৰি চাম। ধোৱানো কি চিষ্টেম আছে ন, গছতে লাগি আছে, গছৰ পৰা ডাইৰেক্টলি পাইছোঁ। আৰু নেচাৰেল হয় বস্তুটো, ইয়াত কোনো ঔষধ মিহলা বা লেতেৰা বুলি কোৱা বস্তু নাই। এইফালে চাওক ধূলি মাকতি একো তেনেকুৱা বস্তু নাথাকে ইয়াত, চব সেউজীয়া পৰিৱেশ, তো ডাইৰেক্ট খাব পাৰি। গুড, ঠিকে আছে। মই পলিথিন আনিলোঁ, তো জেপতে আহি গৈছোঁ, কিমান হৈ গ'ল। তো আৰু বেলেগ চাব লাগিব ন, মানে জাষ্ট টেষ্টি কৰি আছোঁ। মোক আগত থাকি ইমানকৈ খাব নাই ন, তো ব'লক আৰু দেখুৱাম। আৰু সেইপিনে আছে আঁতৰত, এইটো আছে। এতিয়া এই চাইডত যাম হা, চাই থাকক। সেইপিনে চাওক, ইয়াতো এজোপা আছে ইমান ধুনীয়াকৈ। আৰু এইটো বতৰত ইমান ধুনীয়াকৈ ৰ'দ ওলাইছে, তো বগৰী নোখোৱা কেনে থাকিব পাৰিব নিজৰ গাঁৱতে। ইয়াতো চাওক বগৰী গছ, পৰিৱেশটো চাওক কিমান ধুনীয়া আমাৰ গাঁৱত। চাওক মোৰ পিছত ৰ'দ চকুকেইটা আৰু সৰু হৈ যায়, কিয় জানো ভগৱানে ইমান সৰু চকু দিলে। চকুকেইটাৰ কাৰণে মই ইণ্টাৰভিউ ফেইলো হৈছোঁ এইবাৰ আছাম পুলিচত। ইয়াতো লাগি আছে, কিন্তু কেঁচা কেঁচা, পকা নাই বেছি। ইয়াতে দুটা আছে, এফালে পূৰা কেঁচাই লাগি আছে।
নাখালোঁ কেঁচা বেছি আছে আৰু টেষ্টিটো কৈছোঁ নগ'লে এটা কৈছোঁ হা এটা কৈছোঁ পকা দেখা নাছিলোঁ এইফালে এতিয়া দেখিছোঁ পকা পূৰা পকি আছে কেইটামান তাৰ পৰা এটা কৈ চাওঁ এইটো ধুনীয়াকৈ পকি আছে ৰজিপাটো আৰু ভাল লাগিছে নোখোৱাকৈ কেনে থাকিব লৈ যাওঁ অলপ ন ভাল লৈ লৈছোঁ আৰু পকা তেনেকৈ ওচৰত নাই হাতে দুখেপত ওপৰত আছেতো বেয়া আৰু এইজোপা নালাগে দিয়া বেলেগ আৰু আছে বগৰী সেইফালে সেইজোপা সেই তাত আছে পূৰা বগৰী লাইন মই চাওঁচোন অকলে ঘূৰি ফুৰিছোঁ মই নাই লগত কোনোবা লগ আছে কেমেৰামেন আছে বগৰী খাবলৈও অকলে ঘূৰি ফুৰিবলগীয়া হৈছে আগত ইমান লগৰ ল'ৰা আছিল আজিকালি এটা লগৰ পাবলৈ টান এইফালে চাওক ইয়াতো লাগি আছে বগৰী ৰ'দটো পিছে পূৰা গৰম উঠাই দিছে ইমান ধুনীয়াকৈ বগৰী লাগি আছে গোটেই পূৰা ঘমাই দিছে কপাল এজোপা টেষ্টি নকওঁ আৰু বেলেগলৈ যাওঁ ব'লক কেঁচাই হৈ আছে বেছিকৈ চাওকচোন পূৰা কেঁচা ভালকৈ পকা নাই দিনৰ পৰা চাওঁ বগৰী চাওক কিলো 100 টকা হ'ব আপোনালোকৰ সেইফালে কেনেকৈ বিকে ক'বচোন কিলো চিষ্টেমত আৰু কিলো কিমান আমাৰ এইফালে চাওক এভেইলেবল কিমান লাগে আপোনাক প্ৰয়োজন হ'লে ক'ব আহিব আৰু ক'তনো দিব যাব পাৰিম নিজে আহিব বগৰী খাব মন গ'লে ক'ত ঘূৰিবলগীয়া হৈছে এইফালৰ ৰাস্তাখন আৰু এইফালে বগৰী আছে সেই তাত বগৰী আহি তাত যাম তাত বন্ধ হ'লেও পাৰ কৰি হ'লেও যাম তো এইফালে এতিয়া পানী জাপ মাৰি যাব লাগিব এতিয়া গ'ল এইফালে জেং দি থৈ আছে তথাপিও যাব লাগিব উপায়তো নাই বগৰী খাব আহিছোঁ যেতিয়া এইপিনে চাওক আগতে পিছে ইমান হাবি নাছিল মুকলি আছিল এইবোৰ খেৰ হয় আগৰ দিনত এই খেৰৰ পৰা মানুহে ঘৰ বনাইছিল তেতিয়া টিং ব্যৱহাৰ কৰা নাছিল আৰু আজিকালি খেৰটো লুকাই গৈছে আৰু এইপিনে বগৰী গছ চাওক বগৰী গছ তো এইটো টেষ্টি কৰি চাওঁ আৰু এইপিনে আছে এইপিনেও আছে ব'লক এতিয়া চাওঁ পাৰ হৈ আহিলৈ তো এইপিনে চাওকচোন এজোপা গছ কিমান চাপৰ হয় প্ৰায় মোৰ মাথাতে লাগিছে চাপৰ গছ হয় চাওক তো বগৰী চাওক সিহঁতৰ কিমান পাৱাৰ কিমান লাগি আছে ইমান সৰু গছজোপাতে বগৰী এইফালে চাওক বগৰী ছোৱালীবোৰে সেইটো কাৰণে লাইটৰ পোহৰত যায় মানে ন চাওচোন বেলি পৰে কিমান মানুহটো বেছি চাইনিং কৰিছে বগা হৈছে ৰ'দৰ পোহৰটোৱে বেছি বগা কৰি দিছে চাওক ইয়াত এবাৰ পাৰোঁ আৰু বহি আৰামত খাম কিমাননো বগৰী বিচাৰিম এতিয়া ব'লক বগৰী আৰামত খাওঁ কৰিব মন কৰিব হা ইমানে চনকা মই এডালটোত ধৰি লচাই দিম আৰু কেনেকৈ সৰিব চাওক অলপ লচাই দিলোঁ কিমান বগৰীৰ পৰা তলত পৰি গৈছে ইমান চনকা মানে মোৰো মনটো তেনেকুৱাই একচুৱেলি অলপতে মনটো খহি যায় যোনে যি কয় বিশ্বাস কৰি লওঁ সেইটো কাৰণে লাষ্টত বিপদত পৰোঁ আৰু বগৰীটো ধুনীয়াকৈ এতিয়া লচাই দিলোঁ পৰি গ'ল সি তাৰ নিজৰ তাৰ বিপদ মোৰ মুখত সোমাই যাব এতিয়া মোৰ মনটো সেই কি এই বগৰীকেইটাৰ দৰে আৰু এতিয়া এফালে বগৰী গছ আছে এইপিনেও বগৰী গছ আছে চবফালে বগৰী গছৰ মাজত ইফালে বগৰী আৰু এতিয়া মই ধুনীয়াকৈ বহি বগৰী খাওঁ তো এইটো পৰিৱেশত অকলে এতিয়া বগৰী খাওঁ লগ এটা হোৱাতে ভাল আছিল তো খাব মন গ'লে আহিব লগে ভাগে বগৰী খাওঁ ব'লক এতিয়া বগৰী খাওঁ ফাইনেলি এইফালে চাওক ধুনীয়া পৰি মই লৈছিলোঁ নিমখ আৰু খুন্দা জলকীয়া ঘৰৰ পৰা আৰু বাকীখিনি বগৰী তো এতিয়া অকলে খোৱা যায় তো পুৰা মজা
আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো ইমান সামৰণি মাৰিছোঁ খাইছোঁ যিহেতু কাৰণে মাতটো অলপ ক'বলৈ অসুবিধা হৈছে তো সকলোৱে মোক ছাপোৰ্ট কৰিব মোৰ ভিডিঅ'বোৰ চাব আৰু মোৰ চেনেলটোত নানা ধৰণৰ ভিডিঅ' পাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজি মানে আছিল এতিয়া মই বগৰী খাওঁ আপোনালোকে লাইক এটা কৰি যাব আজিলৈ বাই